নমস্কাৰ জনাইছোঁ সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ। আৰু ভিডিঅ'টো যদি চাই ভাল পায় আপোনালোক সকলোৱে অকণমান মৰম দিব বুলি আশা থাকিল। আৰু এইফালে এয়া দেখিছেনে, যিহেতু মানে মানুহজন আৰু এজনে লগ হৈ দুইজনে লগ লাগি এয়া কণটো মানে টোপ আনিছিলে, তাকে এয়া মানে বইল কৰি লৈছোঁ। আগে যিহেতু অকণমান সময় বইল কৰি ল'ব লাগে, মানে তাৰপিছত ভাজিম। এয়া পিঁয়াজ আৰু জলকীয়া 3টা দিবলৈ লৈছোঁ। মানে একদম লৰালৰি হ'ল, জলকীয়া ঠাৰি গুচাবলৈকে থাকি গ'ল দেখিছেনে। ধুই পেলাই মানে দিয়ে দিলোঁ। আৰু এইফালে এয়া জুইতে ভাজিছোঁ। ৰাতি এতিয়া 9:30মান বাজিছে। আৰু যিহেতু এইটো যোৱাকালিৰ ভিডিঅ' হয়, মানে এডিট কৰিব সময় নাছিল কাৰণে আজি দিছোঁ ভিডিঅ'টো, আপোনালোকক অকণমান দেখুৱাই দিছোঁ। আৰু চৌকাটো মানে ডাঙৰ, এইখন কেৰাহীখন সৰু হয়, এইখন যিহেতু গেছত ব্যৱহাৰ কৰা হয়, তাকে অকণমান হিলিছে বাৰু দেই, সেইটো ইগন'ৰ কৰিব। এইফালে এয়া টোপকেইটা দিছোঁ আৰু কেৰাহীত এয়া দেখিছেনে। আমাৰ টোপকেইটা কিন্তু ডাঙৰ ডাঙৰ দেই, খাবলৈ ভাল লাগে। আৰু আপোনালোকে কোনে কোনে খাই ভাল পায় জনাবচোন কমেণ্ট এটা কৰি। তাৰপিছত এয়া মই এতিয়া ভাজি আছোঁ। আৰু ভিডিঅ'টো যিহেতু আজি দিছোঁ, আজি এতিয়া ধৰক 2টামানে বাজিব হ'ল, কালিয়ে কৰি থোৱা আৰু ৰাতি সেয়াই আৰু ভাজি আছোঁ এতিয়া। বাকী বাৰু মাছ আছিলে, মাছ ফ্ৰাই কৰিলোঁ, তাৰপিছত দালি বনালোঁ। আৰু এতিয়া যিহেতু টোপ অনা দেৰি হ'ল, সেইটাকে আৰু ভাজি আছোঁ। এয়া এটা দুটাকৈ বাতিটোত লাগি আছিলে, তাকনো পেলাই দিওঁ কেলৈ নহয় জানো বাৰু। যিহেতু ইমান কষ্ট কৰি কণটোৱে ফুটাৰ ভয়ত একদম মানে পূৰা কষ্টকৈ এনেকৈ পাৰি কৰি আনিছে, সেইটাকে এটাও লোকচান নকৰি গোটেইকেইটা বোলো ভাজিয়ে পেলাওঁ, তেতিয়াহে মানে সকলোলৈকে হ'বগৈ। আৰু ফেনখনে মানে মাত এটা আহিছে দেই, ঘৰ ঘৰাই আছে। যিহেতু ফেনৰ মানে বয়সো হৈছে, অকণমান বুঢ়া হৈ আহিছে যে, বুঢ়া হৈ আহিলে মানে কি ক'ম আৰু, মাতো দিছে সেইকাৰণে। তাকে সেইবিলাক অকণমান মিলাই মেলি ল'ব আৰু আপোনালোকে ভিডিঅ'টো চাওঁতে। আৰু এয়া ভাজি কৰি হৈ গ'লে, ইয়াত লোভ লাগিছে নেকি কাৰোবাৰ জনাব দেই। এয়া দেখিছেনে, দেখি একদম খাওঁ খাওঁ লাগিছে হয়নে বাৰু। মোৰ কিন্তু লাগিছে দেই, ভাত খাই লওঁ।